আৰু এটো হৈছে গেট শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ আৰু এতিয়া প্ৰসাদ আৰু ৰঙা কাপোৰটো ইয়াৰ পৰা আমি লৈ লওঁ আৰু মই দেওপানী মন্দিৰটোৰ লগতে আপোনাক মন্দিৰৰ ভিতৰৰ অলপমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম তো সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব হেই গাইজ কি খবৰ সকলোৰে মই জ্যোতিষ্ময় নাথ মোৰ চেনেল মটমেঞ্চাৰ জ্যোতিষৰ পৰা আৰু অলৰেডি আহিলোঁ এই ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আছোঁ দেওপানী মন্দিৰ আপোনাৰ karbi Anglong ডিষ্ট্ৰিক্ট পৰে আৰু নুমলীগড় হৈ আহিলোঁ আৰু ডিমাপুৰ ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰমান হয় আৰু এতিয়া দেওপানী মন্দিৰত আছোঁ সেইপিনে আৰু এডাল গছতে আপুনি মনত যিটো কথা ভাবে সেইটো ভাবি ইয়াত ৰঙা কাপোৰটো বান্ধি দিব লাগে আৰু ছাগলী দুইটাৰ পৰা যুদ্ধ কৰি আছে বাপৰে বেলেগ দেখুৱাইছে অ' মা বেলেগ দি আছে অ' আৰু মোৰ লগৰ বাৰীক আৰু মেইন মন্দিৰত ক্ষমা কৰি ওলাই আহি এই গছডালতে ৰঙা কাপোৰটো বান্ধিলোঁ নিজৰ মনত কথাটো ভাবি লৈ আৰু মানে এইকেইদিন মানে কেনেকুৱা হৈ আছে ধৰক অলপমান নিগেটিভ ভাইবছত থকা নিচিনা লাগিছিলে আৰু কিছুমান বস্তু মানে অলপমান মোৰ নিজৰ লাইফত বেয়া হৈ আছিলে চ' সেইটো কাৰণে আহিলোঁ মন্দিৰটোত আগতো বহুতবাৰ আহিছোঁ আৰু আহি বহুত ভাল লাগে বহুত পজিটিভ ভাইবছ পাওঁ ইয়াত আহি পেলাই আৰু বহুত পবিত্ৰ লাগে মানে মনটো আৰু সেইটো কাৰণে আহিলোঁ আৰু আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আহিলোঁ আহি পেলাই এতিয়া নামবৰ হাবি পাইছোঁহি আৰু নামবৰ হাবি পালোঁ একদম পূৰা ভয়ানক হাবি এখন চাওক আপোনালোকে এইটো পাগল হৈছে কি কৰিছা ব'লা গাড়ীত বহা ব'লা মই গৈছোঁ পূৰা একদম আৰু অলপ পিছত আন্ধাৰ হ'লেতো আৰু বহুত বেছি ভয় লাগিব ইয়াত চ' ইয়াৰ পৰা পলাই দিওঁ চব পাৰ হৈ আহি আছোঁ ক'ৰ পৰা চৰি চিনি পোৱা নাই এইপিনে গৈ আছোঁ আৰু এতিয়া ক'ত যামগৈ নগাঁও যামগৈ ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পায় লাইক চাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব যদি বেছি ভাল পায় কমেণ্ট কৰিব শ্বেয়াৰো কৰি দিব বাই বাই